ইমান বেয়া মানে চৰকাৰে এনেই খালি কৈ থাকে উন্নতি হৈ আছে আচলতে একো নাই। কামৰেঞ্জী ডিষ্ট্ৰিক্ট বুলি বেয়া লাগে ক'বলৈ, ৰাস্তাৰ কাৰণে বেয়া লাগে। য'ত ৰাস্তা ভাল তাতে মানে মানুহো ভাল, সকলোৱে তাৰ মাজতে হ'ব, সময় লাগিব, কিন্তু অলপ ৰিপেয়াৰিং কৰিলে ভাল লাগে। PW আছে বুলি মই নাভাবোঁ ইয়াতে। এতিয়া ডিপাৰ্টমেণ্ট আছে PW ইয়াতে আমৰেন আছে বুলি মই নাভাবোঁ, কিন্তু অলপ হ'লেতো ৰিপেয়াৰিং কৰিব পাৰে। মানে মানুহ হ'লে মানুহ নিচিনা থাকিব লাগে আৰু সেইটো। থেংক ইউ। আচ্ছা, আপুনি কিয় কাৰণে হামৰেনলৈকে আহিছে? আমাৰ নাৰ্ছিঙৰ ইণ্টাৰভিউ আছে, হয় হয়। তাৰ আমাৰ আহিবলৈ 2.5 ঘণ্টা লাগিলে। 2.5 ঘণ্টা ন? ডিষ্টেঞ্চ হ'ল 45 কিলোমিটাৰ, কিন্তু লাগিলে 2.5 ঘণ্টা। হয় হয়। কেনেকুৱা হ'ব? মানুহে কিমান দূৰ গুৱাহাটী যাব পাৰিলেহেঁতেন ইমান সময়ত, 2.5 ঘণ্টাত। আমাৰ ইয়াতে আহিবলৈ 45 কিলোমিটাৰ লাগে আমাৰ 2.5 ঘণ্টা। 2.5 ঘণ্টা। আপুনি আমাৰ চৰকাৰৰ কাৰণে কিবা ক'বলৈ আছে নেকি? ক'বলৈ নাই, এতিয়াতো ডিপাৰ্টমেণ্ট আছে, ছাৰ্ভে কৰে, মানুহ আছে, কিন্তু সেইবিলাকে একো নাচায়। আপোনাৰ আমৰেনটো আমাৰেই মানুহ, গোটেই এটা মানুহ হিচাপে যেনেকুৱা থাকিব লাগে তেনেকুৱা অলপ কাম কৰিব লাগে। অলপ মানে গাঁতবিলাক অলপ ৰিপেয়াৰিং কৰিলেও হ'ব। পিছত লাহে লাহে কি হৈছে, প্ৰজেক্ট হৈছে এইটো গম পাইছোঁ আমাৰ আসাম মেলা, কিন্তু অলপ ৰিপেয়াৰিং কৰিলেও ভাল হয়। এইটো চৰকাৰৰ ওচৰত মই প্ৰাৰ্থনা কৰোঁ।